এইটো কি আপোনালোকে চিনি পাইছেনে বাৰু? এইটো জেতুকা চাওক, এতিয়া এই মাত্ৰ মই ছিঙি আনিছোঁ, মোৰ ঘৰতে আছিলে যিহেতুকে এইটো ছিঙি আনিছোঁ জেতুকা পাত। আৰু এইটো মহানিম পাত দেখিছে, এতিয়া এই মাত্ৰ গছৰ পৰা কাটি আনিছোঁ। আচলতে এই দুটা দেখুওৱাৰ মেইন কাৰণ হ'ল কি, আপোনালোকক এটা ইয়াৰ পৰা এটা এনেকুৱা ধুনীয়া মেডিচিন এটা বনাম, যিটো মই বনোৱাৰ পিছত আপোনালোকে 1000 ৰিটাৰ্ণ গেৰাণ্টি মই দিম। আৰু যিটো কাৰণে এই দৰৱটো বনাম, সেইটো যদি ঠিক নহয় মই 1000 টকা গেৰাণ্টি দিম, 1000 টকা মই ঘূৰাই দিম। সেইকাৰণে মই আপোনালোকক এইটো দেখুৱাইছোঁ। নেক্সট আপোনালোকক মই কেনেকৈ এই মেডিচিনটো বনাই আৰু কেনেকৈ লগাব লাগে এইটো মই দেখুৱাম। এতিয়া জেতুকা পাত আৰু এই মহানিমৰ পাতটো খুব ধুনীয়াকৈ ধুলোঁ আৰু ধুই দুটা সমানে লৈছোঁ। জেতুকা পাত যিমান লৈছোঁ মহানিমৰ পাতো ইমানেই লৈছোঁ। ইয়াত লোৱাৰ পিছত কি কৰিম, ইয়াক মই মিক্সিত মাৰিম। মিক্সি মই ৰেডি কৰিছোঁ, অলৰেডি মিক্সি মই ৰেডি কৰি ৰাখিছোঁ, মিক্সিত মাৰিম। এনেকুৱা নহয় যে মিক্সিতে মাৰিব লাগে, আপোনালোকে শিলপতাটো মাৰি ল'ব পাৰে। আৰু এতিয়া এইটো বেলেগে মিক্স কৰিব লাগে বা পিচিব লাগে বুলি কথা নাই, আপোনালোকে সমান হ'ব লাগে। মহানিমৰ পাত আৰু জেতুকা পাত সমান কৰি একেলগে মিক্সিত মাৰিব পাৰে। মই এতিয়া দুটা মিক্স কৰি একেলগে মিক্সিত মাৰিম। এতিয়া মই দুটা মিক্স কৰি মিক্সিত দিছোঁ আৰু এতিয়া মই মিক্সিত মাৰিছোঁ। ইয়াক চাব লাগিব যে ই সম্পূৰ্ণ ধৰণে মিহি হৈছে নাই, খুব ধুনীয়া মিহি হ'ব লাগিব, যিহেতুকে আমি এটা প্ৰলেপ দিব লাগিব, মানে মূৰত লগাবলৈ হ'লে মিহি হ'ব লাগে। এতিয়া মই খুব ধুনীয়াকৈ মাৰি মিহি কৰি ল'ম। ফাইনেলি মই খিনি মিক্স কৰা হ'ল। এতিয়া দুয়োখিনি মিক্স কৰি ধুনীয়াকৈ মিহি কৰিছোঁ। আপোনালোকে চাওক একদম মিহি হৈছে, কাৰণ এইটো যিহেতুকে এইটো প্ৰলেপ হ'ব, এইটো চুলিত লগাব লাগিব, সেইকাৰণে খুব মিহি কৰি মই এইটো হেৰি কৰিলোঁ। এতিয়া ইয়াক মই আজি 24 ঘণ্টা, মানে আজি যিমান সময়ত কৰিছোঁ কালিলৈ আকৌ মই সিমান সময়ত ইয়াক লগাম। এতিয়া মই ইয়াক ৰাখি থৈ দিম। ইয়াত ফ্ৰিজতে থ'ব লাগে বুলি কথা নাই, এইটো মাত্ৰ ইয়াক মিক্স কৰি আজি 24 ঘণ্টা আপুনি তাক এঠাইত থ'ব লাগিব, ঢাকি মেলি থৈ দিয়ক। 24 ঘণ্টা পিছত ইয়াক লগাব লাগিব। ইয়াক লগোৱা সময়ত কেনেকৈ লগাব লাগে মই এইটো দেখুৱাম। এতিয়া মই আজিৰ কাৰণে মই ইয়াক মিক্স কৰি 24 ঘণ্টাৰ কাৰণে ইয়াক মই এঠাইত ভাল জেগাত এটা ৰখাই থৈ দিম। কালি যিখিনি মহানিমৰ পাত আৰু জেতুকা মিক্স কৰি ৰাখিছিলোঁ, আজি পূৰা 24 ঘণ্টা হৈ গ'ল। এতিয়া চাওক ইয়াত ইমান ধুনীয়া কালাৰ এটা উঠিছে, চাওক এইটো কালাৰ উঠিছে, দুটা মিশ্ৰণ হৈ যিটো কালাৰ হৈছে। আৰু এতিয়া ইয়াত কি কৰিব লাগিব, এই মেইন মেডিচিনটো বনাবৰ কাৰণে ইয়াত দিব লাগিব দৈ, টেঙা দৈ দিব লাগিব। দৈটোৰ কোনো পৰিমাণ নাই, ধৰক আপোনাৰ এইখিনি আপুনি 2জন মানুহে লগাব পাৰিব ধুনীয়াছে, 2জন মানুহে লগাব পৰা আছে। গতিকে এইখিনি অলপ লিকটীয়া হ'বৰ কাৰণে কেই চামুচ আপোনাক লাগিব। ইয়াত ধৰক মই দিলোঁ এচামুচ, 2 চামুচ, 3 চামুচ, মই 4 চামুচ ইয়াত আপোনাৰ দৈ দিলোঁ, টেঙা দৈ দেই, এইটো মিঠা দৈ নহয়। আৰু এটা কথা মন কৰিব, আপোনালোকে এই মিশ্ৰণটো আপোনালোকে এটা ষ্টিলৰ বাতিত বা চিচাৰ বাতিত ৰাখিব। আৰু যিমান পাৰিলে আপুনি চিচাৰ বাতিত, কাঁহৰ বাতিত নাৰাখিব, কাৰণ এতিয়া দৈ মিক্স হৈ গ'ল। দৈ কাঁহৰ মিক্স হোৱাৰ লগে লগে তাত এটা বেলেগ এটা প্ৰতিক্ৰিয়া হয়। গতিকে আপোনালোকে কি কৰিব, চিচা বাতিত ৰাখিব। আৰু এতিয়া এইখিনি ধুনীয়াছে মিক্স কৰিম। এতিয়া চাওক এইখিনি অকণ টান হৈ আছিলে, ইয়াত আপোনালোকে চাব যে এইখিনি কিমানখিনি দিয়াৰ পিছত এটা ধুনীয়া এটা আপোনাৰ প্ৰলেপ দিব পৰা এটা জোখৰ হয়। সেইটো কৰি তেনেকৈ দিব, কাৰণ পানীটো ইয়াত যেতিয়া দৈটো লগ হ'লে এটা প্ৰলেপ দিব পৰা এটা ছিষ্টেম কৰি ল'ব, ধুনীয়াছে মিলাই ল'ব। ইয়াত চাওক, ইয়াত আৰু অলপ দিব পৰা আছে দৈ, ইয়াত দৈ অকণমান দিব পৰা যাব, কাৰণ এইটোত আপোনাৰ দৈটো ধুনীয়াছে লগ হ'ব লাগিব। আৰু ইয়াত এতিয়া টেঙা দৈ দিছোঁ যিহেতুকে। ফাইনেলি মোৰ এই মেডিচিনটো ৰেডি হৈ গ'ল। এইটো আপোনালোকক জনোৱাই নাছিলোঁ, এইটো কিহৰ মেডিচিন গম পায়নে? এইটো উফিৰ কাৰণে বনাইছিলোঁ, সম্পূৰ্ণ নেচাৰেল। আপোনালোকে দেখিছে কি দিছোঁ ইয়াত। আপোনালোকে ইয়াত বেলেগ কেমিকেল লগোৱা কোনো শ্বেম্পু ইউজ কৰিব দৰকাৰ নাই। এইটো লগালে আপোনালোকৰ দুটা বেনিফিট হ'ব। 1 নম্বৰ আপোনাৰ উফিখিনি যাব, আৰু দ্বিতীয়তে আপোনাৰ যিটো চুলি সৰাটো বন্ধ হ'ব।
3 নম্বৰ আপোনালোকৰ আৰু এটা আছে, এইটো আপোনাৰ চুলিটো কালাৰ আহিব, এটা বাদামী কালাৰ আহিব। গতিকে আপোনালোকৰ কাৰণে এইটো আগবঢ়ালোঁ, খুব ভাল বস্তু, খুব ভাল লাগিব। মই ইউজ কৰিছোঁ, আনেও ইউজ কৰিছে, মই বনাই দিছিলোঁ। ইউজ কৰাৰ পিছত মই এইটো আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো। আৰু যদি আপোনালোকৰ উফি নাইকিয়া নহয়, তেনেহ'লে মই আপোনালোকক এটা গেৰাণ্টি দিছোঁ যে মই 1000 টকা ৰিটাৰ্ণ গেৰাণ্টি। মই আপোনালোকে যদি উফি নাইকিয়া নহয়, মই 1000 টকা আপোনালোকক ৰিটাৰ্ণ দিম, মোৰ এইটো গেৰাণ্টি দিছোঁ। আৰু মই যিহেতুকে এইটো ইউজ কৰি নিজেই প্ৰমাণ পাইছোঁ আৰু আপোনালোককো সেইটো কাৰণে এইটো ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকেও নিশ্চয় এইটো লগাই গম পাব যে ভাল বেয়া এইটো আপোনালোকে পাব। মোক আপোনালোকে এইটোৰ বিষয়ে সুধিব পাৰে, কমেণ্ট বক্সত সুধিব পাৰে। এইখিনি লগোৱাৰ পিছত আপোনালোকে চাব, এইখিনি যেতিয়া আপুনি লগাব, ইয়াত ধুনীয়া এটা কালাৰ আহিব চুলিত, আপোনাৰ যিটো বাদামী কালাৰ, এটা ইমান ধুনীয়া এটা ডেজলিং আহিব। এই আপোনাৰ উফিও যাব, লগত আপোনাৰ এটা ডেজলিং আহিব, চুলিখিনি ধুনীয়া এটা বাদামী কালাৰ এটা আহিব। আপোনালোকে চাব এইখিনি লগোৱাৰ পিছত। আৰু সেইটোৰ কাৰণে কৈছোঁ, এইটো মই গেৰাণ্টি দিছোঁ। দুটা কাম হ'ব, এটা আপোনাৰ চুলিটো ধুনীয়া হ'ল, আৰু দ্বিতীয়তে আপোনাৰ উফিটো জীৱনভৰৰ কাৰণে আপোনাৰ উফিটো নাইকিয়া হ'ল। এই দুটা কাম হ'ব আপোনাৰ এইখিনি লগোৱাৰ পিছত, এইটোৱে গেৰাণ্টি দিলোঁ। আৰু আপোনালোকে মোক কমেণ্ট বক্সত সুধিব পাৰে এইটোৰ বিষয়ে, কি হৈছে কি নহৈছে, কেনেকৈ কি কৰিব, মই কেনেকৈ বনাই গোটেই প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত এনেকুৱা ৰখা নাই যে মই কিবা বেলেগ মেডিচিন দিছোঁ বা কিবা দি, ইয়াত কোনো নাই। আপুনি কোনো এইটো কেমিকেল ইউজ কৰা কোনো শ্বেম্পু ইউজ কৰিব নালাগে। আপোনাৰ সম্পূৰ্ণ ধৰণে এইটো আপোনাৰ একেবাৰে উফিৰ কাৰণে 100% গেৰাণ্টি দিয়া এইটো এটা মেডিচিন, আপোনাৰ ঘৰতে বনোৱা। ইয়াত কোনো কেমিকেল নাই, একো নাই। গতিকে আপুনি এইখিনি লগাওক। ইয়াৰ যদি ভাল নাপায় আপুনি মোক জনাব, আৰু যিমান পাৰোঁ মই আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ লৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।